কলিযুগৰ সময়সীমা 1200 দিব্য বছৰ বুলি কোৱা হৈছে, অৰ্থাৎ 4,32,000 দীঘল হ'ব কলিযুগ। ইতিমধ্যে কলিযুগৰ 5,125 বছৰ পাৰ হৈছে। কলিযুগৰ অন্তিম ক্ষণত কি হ'ব? হয়, কলিযুগৰ অন্তিম ক্ষণত মানুহৰ বয়স শতকৰা হ'ব 20 বছৰ। 5 বছৰ বয়সতে গৰ্ভৱতী হ'ব মহিলা। 16 বছৰ বয়সতে বৃদ্ধ হ'ব মানুহ। মানুহৰ শৰীৰৰ আকাৰো হৈ পৰিব সৰু। ব্ৰহ্ম বৈৱৰ্ত পুৰাণত কোৱা হৈছে যে কলিযুগত এনে এক সময় আহিব য'ত মানুহৰ আয়ুস হ'ব 20 বছৰ। মানুহৰ আকৃতি হ'ব বাওনা, ৰোগাগ্ৰস্ত হ'ব মনুষ্য। যিখিনি সময়ত ভগৱান কল্কিয়ে এই পৃথিৱীত অৱতাৰ ল'ব, সেই সময়তে 20ৰ পৰা 30 বছৰহে থাকিব মনুষ্যৰ আয়ুস। কলিযুগৰ অন্ত দিশে অন্নৰ খেতি নোহোৱা হ'ব। মানুহে কেৱল মাছ-মাংসহে খাব। কলিযুগৰ অন্তত মানুহৰ স্বভাৱবোৰো বৃহৎ সালসলনি হ'ব। নাৰীসকল কঠোৰ স্বভাৱৰ হ'ব, স্বামীৰ কথা নুশুনা হ'ব। যাৰ ওচৰত টকা-পইচা থাকিব, তেওঁৰ ওচৰতহে থাকিব। অৰ্থাৎ স্বভাৱৰ বৃহৎ সালসলনি হ'ব। মানুহৰ ব্যৱহাৰ গাধৰ দৰে হৈ পৰিব। কলিযুগৰ শেষৰ ফালে ধৰ্ম কৰ্ম লুপ্ত হৈ নাস্তিকৰ দিশে গতি কৰিব মনুষ্যই। কলিযুগৰ পিছত সমাজ হিংস্ৰ হৈ পৰিব। পিতা-পুত্ৰ, ককায়েক-ভায়েক নিজৰ মাজতে শত্ৰু হৈ পৰিব। শক্তিশালী লোকে কেৱল ৰাজত্ব কৰিব সমাজক। কলিযুগৰ শেষত মনুষ্য শাস্ত্ৰৰ পৰা আঁতৰি যাব। অনৈতিক চৰ্চাবোৰ অৰ্থাৎ যিবোৰ বেয়া চৰ্চা সেইবোৰে মানুহে ভাল পাব। পতি-পত্নীৰ মাজতো আহিব বৃহৎ ফাট। ভাগৱতৰ দ্বাদশ স্কন্ধত কলিযুগৰ ধৰ্মৰ অন্তৰ্গত শুকদেৱ মুনিয়ে ৰজা পৰীক্ষিতক কয় যে যিমানেই ঘোৰ কলিযুগ আহিব, সিমানেই ধৰ্ম, সত্য, পবিত্ৰতা, ক্ষমা, দয়া, আয়ুস, বল, স্মৰণ শক্তি লুপ্ত হ'ব। কলিযুগৰ অন্তিম ক্ষণত মহাপ্ৰলয় হ'ব, যাৰ ফলত চাৰিওদিশে হ'ব কেৱল পানী। ইয়াৰ পিছতেই একেলগে 12টা সূৰ্য উদয় হ'ব আৰু সূৰ্যৰ তাপত এই পৃথিৱী শুকাই পৰিব। ভয়ংকৰ ধুমুহা, ভূমিকম্প আহিব কলিযুগৰ শেষত। মহাভাৰততো কলিযুগৰ অন্তত প্ৰলয় হ'ব বুলি উল্লেখ আছে। মহাভাৰতত উল্লেখ আছে যে কলিযুগত সূৰ্যৰ তাপ ইমানেই বাঢ়ি যাব যে সাগৰ আৰু নদী শুকাই পৰিব। কলিযুগ যিমানেই আগবাঢ়ি যাব, হত্যা, হিংসা, অহংকাৰ, ব্যভিচাৰ বাঢ়ি যাব। কিন্তু ইয়াৰ পিছতো মানৱতা জীয়াই ৰাখিবৰ বাবে সীমিত লোক থাকিব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।